গাইজ, ওয়েলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে খবৰ ভাল। স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। তো মানে আজি কালি যোৱাকালি ৰাতিৰ পৰা বহুত বৰষুণ পৰি আছে। তো এতিয়ালৈকে মই মাহঁতৰ ঘৰত যাব ওলাইছিলোঁ, মাহঁতৰ ঘৰত যাব পৰা নাই। তো এতিয়া কি ভাবিছোঁ যে ৰেইনকোটখনেই পিন্ধি যাওঁ। ৰেইনকোটখন পিন্ধিলে সুবিধা হয়, য'তে ত'তে যাব পাৰি স্কুটিখন লৈ, গাড়ীখন লৈ। তো ৰেইনকোটখন পিন্ধি যাওঁ এতিয়া। তাতে মোৰ কিবা কাম আছে মাহঁতৰ ঘৰত। মই চিলাই কৰোঁ, কাপোৰ চাপোৰ চিলাই কৰোঁ। কাপোৰ চিলাই কৰাখিনি দেখাম, আপোনালোকক দেখুৱাম। তো চাই থাকক, স্কিপ নকৰাকৈ ভিডিঅ'টো। আৰু ক'ত যাম, কি কৰিম, এঠাইলৈ যাব লগা আছে বেংকৰ কিবা কামত। তাৰ পৰা ক'ত যাম, কি কৰিম, যদি যাব পাৰোঁ, পানী নপৰে, বৰষুণ নপৰে। তো চাই থাকক ভিডিঅ'টো। তো চাওক, বৰষুণ এতিয়ালৈকে কমাই নাই, অকণমান কমিছে। তো কি কৰোঁ এতিয়া, ৰেইনকোটখন পিন্ধি যাওঁ নে নাযাওঁ। যদি বেছিকৈ বৰষুণ দিয়ে তো পিন্ধিম, আৰু যদি যাব পাৰোঁ তো নিপিন্ধাকৈয়ে যাম। যোৱাকালি ৰাতিৰ পৰা 10-12টা মানৰ পৰা নেকি, 12টাৰ পৰাই বৰষুণ পৰি আছে, ইমান বৰষুণ পৰি আছে। তো চাওক, ৰেইনকোটখন পিন্ধি ওলালোঁ, এয়াই লুক চাওক। একদম গাড়ীত ওলালোঁ, ৰেডি হ'লোঁ। তো চাই থাকক ভিডিঅ'টো। যাম এতিয়া। ৰাস্তা একদম অৱস্থা নোহোৱা ৰাস্তা, একদম বেয়া একদম ৰাস্তা। চাওক, এইখিনি অকণমান ভাল আছে, অলপমান দূৰত গ'লে একদম বহুত বিৰাট দিগদাৰ হ'ব। তো চাই থাকক ভিডিঅ'টো। তো ঘৰত আহি পালোঁ, ঘৰত আহি কিনে পাকঘৰত ৰন্ধা বঢ়াত লাগি গ'লোঁ। আজি বৃহস্পতিবাৰ, তো নিৰামিষ হ'ব ঘৰত। এপিনে সৰু আলু ভাজি বহাই দিছোঁ, আৰু এইপিনে মুগ দালি। আৰু এইটো জিকা, আলু কাটি থৈ দিছে, আৰু চাউলখিনি তিয়াই থৈ দিছোঁ। ষ্টুডেণ্ট এটাক টিউচন কৰি আছিলোঁ। এইখিনি আবেলিৰ টাইমখিনি ভিডিঅ'টো অলপমান ৰন্ধা বঢ়াৰ ভিডিঅ'টো আধৰুৱা কৰিব লগা হ'ল কিবা এটা কামৰ কাৰণে। আবেলিৰ ভিডিঅ'খিনি লগাই দিলোঁ। দিনত বৰষুণ পৰি থকাৰ কাৰণে ক'তো ওলাব নোৱাৰিলোঁ, আৰু ভিডিঅ'টো আধৰুৱা হৈ থাকিল। দিনতে বৰষুণ পৰি থাকিল, তাৰ বাবে ক'তো যাব নোৱাৰিলোঁ। আৰু ৰান্ধি থকা বস্তুখিনিও দেখুৱাব নোৱাৰিলোঁ। কিবা এটা কাম ওলাল, কামটো কৰিলোঁ। কামটো কৰাৰ কাৰণে ইপিনে বস্তুখিনি দেখাব নোৱাৰিলোঁ। তাৰ বাবে মই দুখিত। তো ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। বাই বাই। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি নতুনকৈ চাই আছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।